মোৰ জীৱনটো খালি এক্সিডেণ্টেৰে ভৰা সকলো এক্সিডেণ্ট কলিকতাত পঢ়িবলৈ যোৱাটো এক্সিডেণ্ট মই অ'ত চাকৰি কৰাটো এক্সিডেণ্ট মই বিদেশত গৈ কিবা কিবি কৰাও এক্সিডেণ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিলৈ অহাটো এটা এক্সিডেণ্ট মই ৰাস্তাত গৈ থাকোঁতে এটা ফোন পাইছোঁ যে ইউ আৰ চিলেক্টেড ভাইচ চেঞ্চেলৰ গুৱাহাটী এইটো এক্সিডেণ্ট আইডিয়াজ ডু নট কাম ফ্ৰম দি এয়াৰ বতাহৰ পৰা আইডিয়া নাহে দেখিহে আইডিয়াবিলাক আহে এখন চাৰ্টিফিকেট নিবলৈ যেতিয়া ল'ৰা ছোৱালীবিলাক ইয়ালৈ আহি পেলাই তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা সময় কটাব লাগে উভতি যাব লাগে ঘূৰাই পঠায় সেইকাৰণে মই তাত এটা নতুন ছিষ্টেম এটা মই অনলাইন এপ্লিকেশ্যন ছিষ্টেমটো হাম্বল এটা আৰম্ভ কৰিছিলোঁ মোৰ ওচৰলৈ সকলো ল'ৰা ছোৱালী যেতিয়াই তেতিয়া আহিব পাৰিব এভৰি থাৰ্ড ডে দেৰ ডেমনষ্ট্ৰেশ্যন ইন ফ্ৰণ্ট অফ দি VC's অফিচ আৰু হোৱাট ইজ দিছ মই এনেকুৱাও পাইছোঁ ল'ৰা ছোৱালী খং কৰি আহে যাবৰ সময়ত ভৰিত ধুই সেৱা কৰি গুচি যায় নমস্কাৰ চাই চেপ্টাৰ্ছ শীৰ্ষক এই পডকাষ্টৰ এক নতুন এপিছডলৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এজন বিশিষ্ট ব্যক্তি আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰাক্তন উপাচাৰ্য শ্ৰদ্ধেয় ডক্টৰ মৃদুল হাজৰিকা ছাৰক আজিৰ এই অনুষ্ঠানলৈ আমি গভীৰ স্বাগতম জনাইছোঁ ছাৰ শ্ৰদ্ধেয় মৃদুল হাজৰিকা ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য হিচাপে 2013ৰ পৰা 2019 চনলৈকে দায়িত্ব বহন কৰিছিলে ইয়াৰ উপৰিও ছাৰ UK স্থিত ক্ৰেনফিল্ড ইউনিভাৰ্চিটিৰ স্কুল অৱ এপ্লাইড ছায়েন্সৰ ভিজিটিং প্ৰফেচাৰ আছিল তাৰ উপৰিও ভুৱনেশ্বৰ স্থিত দ্য ছায়েন্স ফাউণ্ডেশ্যন ফৰ ট্ৰাইবেল এণ্ড ৰুৰেল ৰিচোৰ্চ ডেভেলপমেণ্টৰ চিফ ছাইণ্টিষ্ট আৰু টি ৰিচাৰ্চ এছ'চিয়েশ্যন টোকলা এক্সপেৰিমেণ্টেল ষ্টেচনৰ ডিৰেক্টৰ হিচাপেও ছাৰে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ উপৰিও ছাৰক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে ছাৰে 2012 চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় একতা সন্মান পাইছিলে তাৰ উপৰিও একে বছৰতে মহাত্মা গান্ধী সন্মান তাৰ পিছত 2014 চনত মাদাৰ টেৰেছা এক্সিলেঞ্চ এৱাৰ্ড আৰু 2014 চনতেই ৱৰ্ল্ড চেঞ্চেলাৰ্ছ এণ্ড ভাইচ চেঞ্চেলাৰ্ছ এৱাৰ্ড ছাৰে লাভ কৰিছিলে ছাৰ আপোনাক গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ মাজত পাই আমি নথৈ আনন্দিত আৰু আজি আপুনি এই পডকাষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা আমি কিছু সময় পিছত পাতিম আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনাৰ তাৰে আগৰ সময়ৰ কাহিনীলৈ আপোনাৰ আগৰ শৈক্ষিক আৰু কৰ্মজীৱনৰ সেই পৰিক্ৰমালৈ আপুনি দীৰ্ঘদিন ধৰি চাহ গৱেষণা কেন্দ্ৰৰ সৈতে জড়িত হৈ আছিল ছাৰ সেই দিনবোৰৰ স্মৃতি কেনেকুৱা আছিল আৰু সেই দিনবোৰ আপোনালোকে কি ধৰণে এটা বৌদ্ধিক আৰু এটা গৱেষণাত্মক অনুপ্ৰেৰণাৰ মাজেৰে অতিবাহিত কৰিছিলে সেই বিষয়ে ছাৰ আমাক কিছু কথা জানিবলৈ দিয়ক ধন্যবাদ মই আজি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয় আহিবলৈ পাই আৰু এই আলোচনাত বহিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় হৈছে মোৰেই পৰিয়াল হয় ছাৰ মই এজন পৰিয়ালৰ সদস্য হিচাপে মই ইয়ালৈ আহিছোঁ বিশিষ্ট ব্যক্তি হিচাপে মই ইয়ালৈ অহা নাই গতিকে মই তেনেধৰণৰ মোৰ বিশেষণ নহ'লেই মই ভাল পাম যাই হওক মুখ্য কথা হৈছে কি মোৰ যদি জীৱন পৰিক্ৰমাৰ কথা চমুকৈ ক'বলৈ যায় হয়তো বেছিকৈ নোকোৱাই ভাল কাৰণ মানুহৰ বৈচিত্ৰতাপূৰ্ণ জীৱনত বহুত কথাই ক'বলৈ থাকে সকলো কথা কোৱাৰ প্ৰয়োজন নপৰে কিন্তু মোৰ কথা হৈছে কি মই সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে যে মই এখন চহৰৰ লগত মই শিক্ষা জীৱনৰ পৰা কৰ্মজীৱনলৈকে খুব ঘনিষ্ঠভাৱে জড়িত আছিলোঁ এখন যে কলিকতা মহানগৰ আছে মই স্কুলীয়া জীৱন কলিকতাতেই শেষ কৰিছিলোঁ তাৰ পৰা আহি মই বিভিন্ন স্তৰত আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই শিক্ষা জীৱন শেষ কৰিলেও মোৰ কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত মই চাহ গৱেষণাৰ লগত জড়িত হৈ পৰিছিলোঁ বহু আগৰে পৰা মই পঢ়ি থকা দিনতেই চাহ গৱেষণাৰ কেন্দ্ৰৰ লগত জড়িত হৈ পৰিছিলোঁ মই MSc পৰীক্ষা দিয়াৰ আগতেই মই চাহ গৱেষণা কেন্দ্ৰত জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট হিচাপে মই জইন কৰিছিলোঁ
গতিকে এইটো আটাইতকৈ সৰু এটা পদ তাৰমানে চাইণ্টিফিক দিশত বিজ্ঞানিক দিশত এইটো আটাইতকৈ সৰু পদতহে মই যোগ দিছিলোঁ 1978 চনত গতিকে মোৰ সেয়া হৈছে মোৰ আৰম্ভণি কৰ্মজীৱনৰ তাৰপিছত জীৱন পৰিক্ৰমা বহুত ইফালৰ পৰা সিফালে গৈছে মই দক্ষিণ ভাৰততো কাম কৰিছিলোঁ মোৰ নিজৰো এটা ইনষ্টিটিউট মই গঢ়ি তুলিছিলোঁ শিলিগুৰিত নাম দাৰ্জিলিং টি ৰিচাৰ্চ এণ্ড মেনেজমেণ্ট এছ'চিয়েশ্যন এজ এ এণ্টাৰপ্ৰিনাৰ তাতো মই 6 বছৰ থাকিলোঁ তাৰপৰা পুনৰ মই চাহ গৱেষণা কেন্দ্ৰলৈ ঘূৰি আহিছিলোঁ চাহ গৱেষণা কেন্দ্ৰত থকাৰ লগত মই কলিকতাৰ লগতে মোৰ সম্পৰ্কটো বহুত বেছি কাৰণ আমাৰ ৰেজিষ্টাৰ্ড অফিচ কলিকতাত আছিল তাতে কৰ্মসূত্ৰে মই তাতেই বহু সময় কটাবলগীয়া হৈছিল কিন্তু চাহ গৱেষণা কেন্দ্ৰৰ লগত মোৰ 36 বছৰ এটা সম্পৰ্ক 34 years of my career আৰু চাহ গৱেষণা কেন্দ্ৰতেই মোৰ জীৱনৰ মানে শিক্ষা জীৱন আৰম্ভ কৰিছোঁ বুলি ক'লে ভুল নহ'ব কাৰণ মই মোৰ PhD ডিগ্ৰী চাহৰ ওপৰতে কৰিছিলোঁ গতিকে সেইফালৰ পৰা মোৰ চাহৰ লগত এটা সম্পৰ্ক বৰ বেছি গতিকে মই তাতে থাকি 2012 চনলৈকে মই চাহ গৱেষণাৰ লগত জড়িত আছিলোঁ কিন্তু তাৰ মাজতে যদিও মই টকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰা আঁতৰি আছিলোঁ সেই সময়ছোৱাটো কিন্তু মই চাহৰ লগতেই জড়িত হৈ আছিলোঁ এই চাহৰ লগত ছাৰ এই যিটো এটা এছ'চিয়েশ্যন আপোনাৰ সেইটো এটা শৈশৱৰ কিবা কাহিনী আছিল নে সেইটো এটা অৱস্থাৰ সেই কাহিনীটো ছাৰ এইটো এটা এক্সিডেণ্ট মই আমাৰ দিনত মাষ্টাৰ্ছ ডিগ্ৰী আছিলে 2 বছৰীয়া কাৰ্যক্ৰম কাৰণে প্ৰিভিয়াছ আৰু ফাইনেল আছিলে গতিকে পৰীক্ষা আগে আগে 3 মাহমান বন্ধ পাওঁ সেই 3 মাহত আমি ঘৰলৈ গৈ পঢ়া শুনা কৰোঁ গতিকে সেয়াও তেনেধৰণে আমি 1978 চনত মই যেতিয়া ফাইনেল ইয়াৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ যোৰহাটলৈ গৈ পেলাই তেতিয়া আমি পঢ়া শুনাৰ কাৰণে ঘৰলৈ গৈছিলোঁ গৈ পেলাই এনেকৈ পঢ়া শুনা কৰি এদিন ৰাতি চাইকেলত আহি থাকোঁতে মোৰ এজন বন্ধুৱে ৰখালে ৰাস্তাতে এদিন ৰাতি 9টা বজাত খুব চিঞৰি ৰখালে ৰখাই ক'লে যে চাহ গৱেষণা কেন্দ্ৰত এটা চাকৰি ওলাইছে জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট আৰু দৰমহা পাতি দেখোন বেয়া নহয় বোলে কিমান দৰমহা 612 টকা তেতিয়া দৰমহা আছিল ভালেই আছিল 612 টকা বোলে মই ঠিক আছে মই এপ্লাই কৰি দিলোঁ নেক্সট ডে গৈ এপ্লাই কৰাৰ পিছত তৎক্ষণাত এমাহ নহওঁতেই মই তাত চাকৰি পাই গ'লোঁ গতিকে এইটো এক্সিডেণ্ট মাই জইনিং টি এক্সিডেণ্ট দেন ইট ডেভেলপড ইন টু পেশ্যন এক্সিডেণ্ট বিকেম পেশ্যন কাৰণ যেতিয়া সোমাই পৰিলোঁ চাহত মোৰ নতুন বহুত দিশৰ মোৰ অৰিহণা যোগাবলৈ চেষ্টা কৰিছিলোঁ আৰু দেশে বিদেশে মোক চাহ বিজ্ঞানী হিচাপে মোৰ এটা পৰিচয় গোটেই বিশ্বতে আছে গতিকে সেইফালৰ পৰা মই এটা পেশ্যন তাত সোমাই গৈছে সেই গৱেষণাৰ বিষয়ে ছাৰ কিছু কথা গৱেষণা মই কেনেকুৱা দুটা বিষয়ে গৱেষণাৰ বিষয়ে কওঁ এটা কথা হৈছে কি মই এই দাৰ্জিলিং চাহৰ যে ফ্লেভাৰ যিটো ফ্লেভাৰ হয় দাৰ্জিলিং চাহ সেই ফ্লেভাৰৰ কাৰণসমূহ মই প্ৰথম উলিয়াইছিলোঁ কিহৰ কাৰণে দাৰ্জিলিং চাহৰ ফ্লেভাৰ হয় তাত কি কেমিকেল কনষ্টিটিউয়েণ্টে কেনেধৰণৰ সংযোগৰ ফলত সেই দাৰ্জিলিং চাহৰ ফ্লেভাৰটো হয় আৰু অসম চাহৰ ক্ষেত্ৰত আমি অসম চাহত কিছুমান কেৰেক্টাৰিষ্টিক্স আছে সেইখিনি মই বিচাৰি উলিয়াত সহায় কৰিছিলোঁ তাৰ ভিতৰত মোৰ বিশেষ অৰিহণা হৈছে চাহৰ এটা থিয়াৰুবিজিন বুলি এটা কম্পনেণ্ট আছে এই থিয়াৰুবিজিনৰ এটা কম্পনেণ্ট মই নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ ইথাইল এচিটেট চলিউবল থিয়াৰুবিজিন বুলি এটা কম্পনেণ্ট মই আৱিষ্কাৰ কৰিছিলোঁ তাৰ উপৰিও মই ইয়াৰ যিটো ডাইনেমিক্স অফ থিয়াৰুবিজিন ইন টি প্ৰচেছিং সেইটোতো মোৰ কিছু নতুন অৰিহণা আছে গতিকে মই আৰু মোৰ যিখিনি চাহৰ গৱেষণা আছে বিশেষকৈ ফ্লেভাৰৰ ক্ষেত্ৰত তেতিয়াহ'লে GI ক্ষেত্ৰত মোৰ সেই গৱেষণাখিনিয়ে যথেষ্ট অৰিহণা যোগাইছে GI পোৱাৰ ক্ষেত্ৰত দাৰ্জিলিং টি অৰ্থডক্স টি GI ক্ষেত্ৰত মোৰ গৱেষণাৰ বা মোৰ যিখিনি বিষয়ত মই কৰিছিলোঁ যি উদ্ভাৱন হৈছিলে সেইখিনি কিছু অৰিহণা আছে আৰু সেই গৱেষণাক ছাৰ আৰু আগলৈ আগবঢ়াই লৈ যোৱাটো বহুত তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে বিশেষকৈ অসমৰ ক্ষেত্ৰত আছে একেবাৰে আছে সম্পূৰ্ণ আছে এতিয়া কথা হৈছে কি চাহ গৱেষণাৰ ক্ষেত্ৰত এইটো টুকলাই চাহ গৱেষণা কেন্দ্ৰ এখন বিশ্বৰ আটাইতকৈ পুৰণা এটা চাহ গৱেষণা কেন্দ্ৰ আৰু তাত আটাইতকৈ ডাঙৰ কথা যে তাৰ গৱেষণাটো হৈছে এপ্লাইড ছায়েন্স এইটো এপ্লাইড
কিন্তু এপ্লাইড ছায়েন্সটোৱে তেওঁলোকে বিশেষ ইণ্ডাষ্ট্ৰি ছাপৰ্টেড এটা ইনষ্টিটিউট কাৰণে এপ্লাইড ছায়েন্সৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় কেনেকৈ চাহৰ উৎপাদন বঢ়াব পাৰি কেনেকৈ চাহৰ গুণাগুণ বঢ়াব পাৰি সেই বিষয়তহে গুৰুত্ব আৰোপ কৰা হৈছে গতিকে সেই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়ে বিচাৰিব যে মোৰ বাগানৰ চাহটো কেনেকৈ ভাল কৰিব পাৰি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি গতিকে সেইটো এপ্লাইড ছায়েন্সৰ ওপৰত পৰে কিন্তু এপ্লাইড ছায়েন্সটো কৰিবলৈ গ'লে তাৰ যিটো ফাণ্ডামেণ্টেল যিটো ৰিচাৰ্চ সেই ৰিচাৰ্চটো তাত অলপ কম হয় আৰু মই তাত যেতিয়া ডিৰেক্টৰ হ'লোঁ মই 10 বছৰ তাত প্ৰায় 10 বছৰ ডিৰেক্টৰ আছিলোঁ মই তেতিয়াই মই ফাণ্ডামেণ্টেল ৰিচাৰ্চ তাত মই যথেষ্ট গুৰুত্ব দিছিলোঁ তাত যেনে বায়'টেকন'লজি দিছিলোঁ ক্লাইমেট ৰিচাৰ্চ এইবোৰ নতুন নতুন বস্তু তাত আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ আৰু ইভেন বায়'কেমিষ্ট্ৰিৰ ক্ষেত্ৰতো নতুন নতুন বিষয় আমি তাত আনিছিলোঁ গতিকে আমি বায়'টেকন'লজিৰ ক্ষেত্ৰত আমাৰ মই থকাৰ কালতে টোকলাই গৱেষণা কেন্দ্ৰত যি গৱেষণা হৈছিলে আমি অল ইণ্ডিয়া লেভেলত সেইখিনি কোঅৰ্ডিনেট কৰিছিলোঁ টোকলাই গৱেষণা কেন্দ্ৰৰ পৰা তাত দিল্লী ইউনিভাৰ্চিটি আছিলে টেৰিউ আছিলে ইত্যাদি বিভিন্ন ইউনিভাৰ্চিটি গোটেই ভাৰতবৰ্ষৰ আছিলে আমি কিন্তু টোকলাই চাহ গৱেষণা কেন্দ্ৰই লট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ক্ষেত্ৰত অল ইণ্ডিয়া বেচিছত আমি গৱেষণা কৰিছোঁ ধন্যবাদ ছাৰ এতিয়া আমি জানিব বিচাৰিছোঁ ছাৰ আপুনি 10 বছৰ ডিৰেক্টৰ হিচাপে কাম কৰি থকাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈকে আপুনি আহিলে সেই যাত্ৰাটো কেনেকুৱা আছিলে আপুনি মানে কোনখনত আপুনি ভাবিলে যে মই এতিয়া এখন বেলেগ ক্ষেত্ৰলৈ প্ৰশাসনিক ক্ষেত্ৰলৈ মই আগবাঢ়িম সেই কেনেধৰণৰ মানে চিন্তা চৰ্চাই তেনেধৰণৰ সিদ্ধান্ত এটা গঢ়ি তুলিছিল মোৰ জীৱনটো খালী এক্সিডেণ্টেৰে ভৰা সকলো এক্সিডেণ্ট মই কলিকতাত পঢ়িবলৈ যোৱাটো এক্সিডেণ্ট মই অ'টত চাকৰি কৰাটো এক্সিডেণ্ট মই বিদেশত গৈ কিবাকিবি কৰাও এক্সিডেণ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিলৈ অহাটো এটা এক্সিডেণ্ট মই তেতিয়াও মোৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত মোৰ কাম শেষ কৰি 2টা টেনিয়ৰ কমপ্লিট কৰি যেতিয়া মোৰ কাম শেষ হ'ল তাৰপিছত মই উৰিষ্যাত দ্য ছায়েন্স ফাউণ্ডেশ্যন ট্ৰাইবেল ৰুৰেল ৰিচাৰ্চ ডেভেলপমেণ্টত মই চিফ চাইণ্টিষ্ট হিচাপে সোমাইছিলোঁ তাৰ উপৰিও মই এটা NCS ক্ৰপ ছায়েন্সত মই ডাইৰেক্টৰ হিচাপে আছিলোঁ পেৰেলেলি গতিকে মোৰ সেইফালৰ পৰা চাকৰি হিচাপত মোৰ বা ইনকাম হিচাপত মই যথেষ্ট মানে সচ্ছল আছিলোঁ মোৰ সেই সময়ছোৱাত তুলনামূলকভাৱে যদি ইয়ালৈ আহোঁ তেতিয়া মোৰ এজন বন্ধু এদিন ক'লে যে আহিছিলে বোলে আজি বোলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ এডভাৰটাইজমেণ্টৰ আজি লাষ্ট ডেট I feel you are a fit candidate. Why don't you apply? মই কেতিয়াও ফিট নহয় কাৰণ মোৰ জীৱনটো গৈছে মাত্ৰ চাহ গৱেষণাৰ লগত মই গোটেই কৰ্মজীৱন ইণ্ডাষ্ট্ৰীৰ লগত আছোঁ আৰু মই ইমান জ্ঞানী পণ্ডিত সকলৰ মাজত সোমাই মই কেনেধৰণে আগবঢ়াই লৈ যাম বিশ্ববিদ্যালয়খন মই তাৰ কাৰণে উপযুক্ত হয় বুলি মই নাভাবোঁ কিন্তু মোৰ বন্ধুৰ ইনচিষ্টেঞ্চত মই তেতিয়া দুপৰীয়া 11টা বজাত লাষ্ট ডেট মই যেতিয়া কম্পিউটাৰত বহিলোঁ বন্ধু বহিয়ে আছে মোৰ লগত কিন্তু মোৰ তেতিয়া বায়'ডাটাটো আপডেট নাই নেটো নাই নেটেই গণ্ডগোল কৰিছে তাৰপিছতে সি ক'লে যে নেট বাদ দিয়া তুমি যি আছে তাকে পঠিয়াই দিয়া মই বায়'ডাটাটো এণ্ট্ৰি কৰি জাষ্ট পঠিয়াই দিলোঁ গধূলি 10টা বজাত মই কল লেটাৰ পালোঁ লাষ্ট ডে আছিলে টাইম পাৰ হৈ যোৱাৰ পিছত মই 5টা বজাত নে কেতিয়া আছিলে পাহৰিলোঁ কল লেটাৰখন আহিলে তাৰপিছত কল লেটাৰ আহিলে বুধবাৰ আছিলে নেকি বুধবাৰ নে দেওবাৰ আছিলে কোনোবা 3-4 দিনৰ পিছতে কল লেটাৰ আহিলে বোলে আপোনাৰ ইণ্টাৰেকশ্যনৰ কাৰণে মাতিছে মই বোলে ইণ্টাৰেকশ্যন উইল জাষ্ট বি এ ফান ফৰ মি কাৰণ আই উইল নেভাৰ বি এলিজিবল ফৰ ডেট পজিশ্যন কাৰণ কথাটো হৈছে কি গুৱাহাটী বিশ্ববিদ্যালয়খন এখন আগশাৰীৰ বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতবৰ্ষৰ আৰু তাত থকা বিশ্ববিশ্ৰুত পণ্ডিতসকল তাত আছে তাত আমাৰ কে হেণ্ডিকৰ ঘৰৰ ওচৰতে মই আছিলোঁ গতিকে তেখেতক চাবলৈ তেখেতক দৃষ্টি নিক্ষেপ কৰিবলৈ আমি বাহিৰৰ গেটৰ বাহিৰত থিয় হৈ থাকোঁ তেখেতৰ চেহেৰাটো দেখিবৰ কাৰণে বহুত দিন চেষ্টা কৰাৰ পিছত এদিন বাহিৰত গৈ দেখিছিলোঁ তেখেতে খোজকাঢ়ি পেলাই লনলৈ ওলাই আহিছিলে সেয়া হৈছে তেখেতৰ কথা ভাবি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা ভাবি যেতিয়া আমাক তুলনা কৰোঁ আমাৰ নিজকে বৰ সৰু সৰু লাগে তথাপি মই আহিলোঁ আহি পেলাই চাৰ্কিটৰ ওচৰত ইণ্টাৰভিউ আছিলে ইণ্টাৰভিউ দিলোঁ দি পেলাই মই প্ৰায় 20 মিনিট সময় মোৰ লগত ইণ্টাৰেকশ্যন হ'ল মোৰ অলপ আগতে আছিলে দুজনমান ব্যক্তি তেখেতসকলে যথেষ্ট দীঘলীয়াকৈ ইণ্টাৰভিউ হৈছিলে মই ঘৰলৈ আহিলোঁ
আহি পেলাই ক'লোঁ যে যাওঁ বোলে কাইলৈ লেটছ গো বেক বোলে কিয় বোলে বোলে নাই মই এনেই দিব লাগে কেনে দিছোঁ গতিকে আই ডোণ্ট থিংক আই উইল বি এলিজিবল কিন্তু ছাৰপ্ৰাইজিংলি মই 2 দিন পিছত যেতিয়া উভতি গৈছোঁ মই ৰাস্তাত গৈ থাকোঁতে এটা ফোন পাইছোঁ যে ইউ আৰ চিলেক্টেড ভাইচ চেঞ্চেলৰ গুৱাহাটী এইটো এক্সিডেণ্ট আই নেভাৰ থট ডেট আই ডি ভাইচ গতিকে মই ঘৰ গৈ পালোঁগৈ এতিয়া প্ৰেছ ৰেডি হৈ আছিলে কথা বতৰা পাতি মেলি তাৰপিছত মোৰ ইয়াৰে এজন বন্ধুৱে মোক ফোন কৰি ক'লে যে তুমি কাম এণ্ড জইন আৰ্লি মই বোলো নহয় ইমান সোনকালে জইন কৰিবলৈ মই বেলেগ অৰ্গেনাইজেশ্যনত আছোঁ মই আকৌ উৰিষ্যালৈ চিঠি পঠাই ৰিকুৱেষ্ট কৰি ৰিলিজ লেটাৰ লৈ 3 দিনৰ ভিতৰত ছানডে আহি পেলাই মই জইন কৰিছোঁ গতিকে সেয়া হৈছে মোৰ এক্সিডেণ্ট গোটেই লাইফটো তেনেকুৱাই আৰু ইয়াতো সেই থাকিলোঁ আৰু 6টা বছৰ যেনে তেনে কিন্তু ছাৰ সেই 6টা বছৰত ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই যিটো বৌদ্ধিক বা যিটো এটা আন্তঃগাঁথনিক এটা পৰিৱেশত আপুনি বহুত নতুন ধৰণৰ পৰিৱৰ্তন আনিছিলে কিন্তু আপুনি যেতিয়া ইয়াতে উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে নিশ্চয় আপোনাৰ মনত এটা ভিজন ডেভেলপ হৈছিলে অভাৰ এ পিৰিয়ড অফ টাইম আপুনি এটা এই বিষয়ে দৰ্শন এটা আপুনি নিজৰ মনতে এটা আপুনি মানে সৃষ্টি কৰিছিলে সেই দৰ্শনটোৰ বিষয়ে আমাক কিছু কথা ক'ব নেকি ছাৰ আপোনাৰ ভিজনটো কেনেকুৱা আছিলে বা যদি ইট ৱাজ এন এক্সিডেণ্ট বাট দেন ইট ৱাজ এ ভেৰি ৱেল এক্সিকিউটেড প্লেন এট দি এণ্ড মানে এটা ভাল পৰিকল্পনা পৰিকল্পিত হিচাপে আপুনি কাৰ্যকাল সমাপ্ত কৰিলে সেই ভিজনটোৰ বিষয়ে ছাৰ আপুনি কিছু কথা হৈছে যে মই যদিও ইণ্ডাষ্ট্ৰীৰ লগতে মোৰ সম্পৰ্ক আছিল মই ইয়াত যোগাযোগ কৰাৰ আগতে মই বিশ্বৰ 47খন ইউনিভাৰ্চিটিৰ লগত চম ফৰ্মৰ মোৰ কানেকশ্যন আছিল 47 ইউনিভাৰ্চিটি এক্ৰছ দি ৱৰ্ল্ড মই হয়তো কেতিয়াবা বক্তৃতা দিবলৈ গৈছোঁ কেতিয়াবা কিবা প্ৰজেক্ট ৰিভিউ কৰিবলৈ গৈছোঁ কেতিয়াবা অন্যান্য কনফাৰেঞ্চত গৈছোঁ ইত্যাদি ইত্যাদি কৰে 47খন বিশ্ববিদ্যালয়ৰ লগত মোৰ সম্পৰ্ক আছিল গতিকে বিশ্বৰ বিশ্ববিদ্যালয় সম্পৰ্কে মোৰ এটা ধাৰণা আছিল কেনেকুৱা হোৱা উচিত সদায় মই এটা ইমেজিনো কৰিছিলোঁ যে আমাৰ অসমৰ বিশ্ববিদ্যালয় তেনেকুৱা ধৰণৰ যাতে এখন বিশ্ববিদ্যালয় নি তেতিয়া মই ভিচি হ'ম বুলি ভবা নাই সদায় মনত এটা আশা থাকে যে আমি বাহিৰত ভাল বস্তু এটা দেখিলে আমাৰ নিজৰ জেগাটো যাতে তেনেকুৱা এটা ভাল বস্তু দেখিবলৈ পাওঁ সেইটো সদায় আমাৰ ইচ্ছা থাকে গতিকে সেই ইচ্ছা আছিল আৰু যিহেতু মোৰ এই সম্পৰ্কবিলাক বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত আছিল তাত কিছু কথা দেখিছিলোঁ দেখি বহুত কথা শিকিছিলোঁ আৰু আইডিয়াজ ডু নট কাম ফ্ৰম দি এয়াৰ বতাহৰ পৰা আইডিয়া নাহে দেখিহে আইডিয়াবিলাক আহে গতিকে দেখি তাৰ পৰা বহুত আইডিয়া আহিছিল আৰু সেই আইডিয়াবিলাককে মই ভাবিছিলোঁ যে তাক কেনেকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায় কেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ক এটা আগবঢ়াই লৈ যাব পৰা যায় কিন্তু মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিবলৈ আহিলোঁ মই পঢ়া দিনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো বাহিৰৰ বাহ্যিকতাটো যে বাহ্যিক যিটো দেখিবলৈ পোৱা যিটো অৱস্থা মই তাক কোনো বিশেষ পৰিৱৰ্তন দেখা নাছিলোঁ সেই আগৰ যেতিয়া মই 1978 চনৰ বিশ্ববিদ্যালয়খন আৰু মই যোগ দিবলৈ অহা বিশ্ববিদ্যালয় খুব পাৰ্থক্য নাছিল দেখাত সেই ঘৰ দুৱাৰবিলাক সেই বিল্ডিংবিলাক তাৰ পুখুৰীবিলাক তাৰ ইত্যাদি বস্তুবোৰ ৰাস্তা দেখোন একেই দেখিছিলোঁ মই যে আজি অত বছৰ পাৰ হৈ গ'ল কিন্তু বিশ্ববিদ্যালয়ৰ দেখোন বৰ বিশেষ ফালৰ পৰা আমি কোনো পৰিৱৰ্তন হোৱা নাই গতিকে সেইটো মোৰ এক প্ৰথম কথা মোৰ মনত এইটো খেলাইছিল যে মানে মানুহে এটা দেখিলে ভাল এটা দৃষ্টি যদি থাকে ভালকৈ যদি এটা অনুষ্ঠান তুলি ধৰিব পাৰি মানুহ দেখাটোৱেই মেইন কথা গতিকে দেখাৰ পিছতহে ভিতৰলৈ মানুহ পাৰচেপশ্যন এটা ডেভেলপ কৰিব লাগিব ফাৰ্ষ্ট পাৰচেপশ্যন হৈছে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো হৈছে ফাৰ্ষ্ট পাৰচেপশ্যন আৰু সেই এটা গুড ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া দেখিব মানুহে তেতিয়া মানুহে ভাবিব যে ভিতৰতো বহুত ভাল হয় গতিকে ইয়াৰ ভিতৰত বহুত ভাল আছিলে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ নিশ্চয় এটা ইম্প্ৰুভ কৰাৰ সুযোগ আছিল মই তাৰ পৰা আৰম্ভ কৰিছিলোঁ যিহেতু অনেষ্টলি স্পীকিং মই ইমানো জ্ঞানী ব্যক্তি নাছিলোঁ গতিকে মই সেইফালৰ পৰা চাই পেলাই মই ভাবোঁ যে যিটো বিষয়ত মোৰ দক্ষতা আছে যিটো বিষয়ে মই কৰিছিলোঁ বিভিন্ন অনুষ্ঠানত গতিকে সেইটো দিয়েই মোৰ যাত্ৰাটো আৰম্ভ নকৰোঁ কিয় কিন্তু বিশ্ববিদ্যালয়ৰ 3টা দিশ আছে এটা হৈছে কি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এটা আছে এডমিনিষ্ট্ৰেশ্যন এণ্ড ফাইনেন্স এটা আছে একাডেমিক্স গতিকে আমি 3টাকে 3 ভাগ কৰি চাব লাগিব মই গোটেই বিষয়টো সেই 3 ভাগ কৰি মই
চাবলৈ চেষ্টা কৰিছিলে গোটেই বিষয়খিনি মই মোৰ অলপতে এই বছৰে ৰিলিজ হ'বলগীয়া মই এখন কিতাপ বিশ্ববিদ্যালয়ৰ ওপৰত তাত মই সকলো কথা ভালকৈ লিখিছোঁ গতিকে সেইখিনি কথা মই আকৌ দোহাৰিব নোখোজোঁ বা এটা অনুকাই দিছোঁ বাৰু এই তিনিকিয়া বিষয়ৰ ওপৰত মই চালোঁ প্ৰথমতে আছে ইনফ্ৰাষ্ট্ৰাকচাৰ এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো অত্যন্ত মই যেতিয়া কৰ্পৰেট লেভেলৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিছিলোঁ কৰ্পৰেট এডমিনিষ্ট্ৰেশ্যনত কি আছিলে এটা বিশেষ বিষয় আছিলে কি তাত প্ৰচিডিউৰ ইজ ইম্পৰ্টেণ্ট নহ'লে প্ৰচিডিউৰ লাগে বেছি ইম্পৰ্টেণ্ট দ্য নিড অফ দি আৱাৰ সময়ৰ যিটো বস্তু সময়ত কৰিব পৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আমি ইয়াত কি হয় ইয়াত প্ৰচিডিউৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন দি আউটকাম দেন দি ৰিজাল্ট গতিকে প্ৰচিডিউৰত থাকোঁতে সময়ৰ কামটো সময়ত নহয় আৰু সেইকাৰণে সেইটোৱে হৈছে মোৰ কাৰণে ডাঙৰ এটা প্ৰত্যাহ্বান আছিলে এই বিশ্ববিদ্যালয় আহি মই ডাঙৰ কিবা এটা কৰিছোঁ বুলি নকওঁ কিন্তু মই এটা ট্ৰেণ্ড এটা ছেট কৰিবলৈ চেষ্টা কৰিছিলোঁ মোৰ প্ৰথম কথা হ'ল কি যেতিয়া মই ইয়ালৈ আহিছিলোঁ আহোঁতে দেখিছোঁ যে মোৰ ওচৰলৈ আহে কি চাৰ্টিফিকেট কিছুমান চাইন কৰিবলৈ হাতে লিখা কিছুমান চাৰ্টিফিকেট আৰু হাতেৰে লিখে হাতেৰে কিমান লিখিব পাৰিব 12জন 15জন মানুহে সেই হাতেৰে লিখে কিন্তু মই সুধিলোঁ যে ডেইলি এপ্লিকেশ্যন কিমান আহে ডেইলি এপ্লিকেশ্যন 300 পৰা 350 আহে ডেইলি কিমান আউটপুট হয় এজনে 4খন বা 5খন বা 6খন খুব হাই স্পীডত 12খন লিখিব পাৰে তেতিয়াহ'লে 12জন মানুহ থাকিলেও 12×144 তাৰমানে বেকলগ কিমান ৰাখিব পাৰে 50% বেকলগ বা মোৰ দেন 50% বেকলগ থাকি গৈছে যোৱাৰ লগে লগে কি হয় ল'ৰা ছোৱালীবিলাক যেতিয়া আহে এখন চাৰ্টিফিকেট নিবলৈ যেতিয়া ল'ৰা ছোৱালীবিলাক ইয়ালৈ আহি পেলাই তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা সময় কটাব লাগে উভতি যাব লাগে ঘূৰাই পঠায় আৰু সোনকালে কৰি দিবলৈ হ'লে তেওঁলোকৰ পৰা পইচা লয় সেইটো এটা ডাঙৰ এটা সংস্কৃতি গঢ়ি উঠিছিল মই সেইটো প্ৰথম হাত দিছিলোঁ যে ল'ৰা ছোৱালীখিনি ইমান দূৰৰ পৰা কোনোবা আহিছে ধেমাজিৰ পৰা কোনোবা আহিছে লখিমপুৰৰ পৰা কোনোবা আহিছে যোৰহাটৰ পৰা তেওঁলোকে আহি আকৌ বাৰে বাৰে অহা যোৱা কৰি থকাটো সম্ভৱ সেইকাৰণে মই তাত এটা নতুন ছিষ্টেম এটা মই অনলাইন এপ্লিকেশ্যন ছিষ্টেমটো হাম্বল এটা আৰম্ভ কৰিছিলোঁ আৰু চাৰ্টিফিকেটবিলাক মই এইবিলাক কম্পিউটাৰাইজ প্ৰিণ্টিং হ'ব লাগিব হাতে লিখা বন্ধ কৰিব লাগিব তাত আছিলে বেকলগ আছিলে মই যেতিয়া দেখিলোঁ 6000 চাৰ্টিফিকেটছ বেকলগ আছিলে 6000 তেতিয়া মই কি কৰিলোঁ এদিন সেই গোটেই চাৰ্টিফিকেটবিলাক লৈ আমাৰ AC ৰুম বুলি ৰুম আছিলে সকলো তাত চব দৰাৰ পৰা উলিয়াই আনি পেলাই তাত মেলি দি সেই চাৰ্টিফিকেটবিলাক ক্লিয়াৰ কৰিলে 6000 চাৰ্টিফিকেট এটা ৰুমত পেলাই সেই ৰুমৰ পৰা ক্লিয়াৰ কৰা হৈছিলে গতিকে এই ধৰণৰ কিছুমান কাম কৰিবলৈ যাওঁতে হয়তো বহুতে বেয়া পাইছিলে বহুত অসন্তুষ্ট হৈছিলে আৰু তাৰ কাৰণে মই বহু অসুবিধাত পৰিছিলোঁ কিন্তু সেইবিলাক অভাৰকাম কৰিব পাৰিছিলোঁ সকলোৱে সমৰ্থন আছিল সকলোৱে বিশ্ববিদ্যালয়খন ভাল হোৱাটোৱে বিচাৰিছিল কাৰণে সমৰ্থন আছিল কাৰণে এই অড আৱাৰ্ছৰ পৰা ওলাই যাবলৈ সক্ষম হৈছিলোঁ আৰু এটাতকৈ ডাঙৰ আৰু এটা বয়সী আছে এডমিশ্যনখনত মই ইয়াৰ নহয় এভৰি থাৰ্ড ডে দেৰ ডেমনষ্ট্ৰেশ্যন ইন ফ্ৰণ্ট অফ দি VC's অফিচ আৰু হোৱাট ইজ দিছ এনেকৈ জানো এখন বিশ্ববিদ্যালয় চলে সেইটোকে মই এনালাইচিছ কৰিবলৈ চেষ্টা কৰিলোঁ যে বিশ্ববিদ্যালয় নিয়ে কিয় হয় তাত বেছিভাগ বিষয় হয় পৰীক্ষা সম্পৰ্কীয় বিষয়বিলাকৰ কাৰণে বেছি হয় আৰু পাব্লিক ৰিলেশ্যনটো বহুত উন্নত কৰাৰ স্কোপ আছিল আমাৰ পাব্লিক ৰিলেশ্যন ষ্টুডেণ্টসকলৰ দি কম্পেশ্যন টুৱাৰ্ডছ দি ষ্টুডেণ্টছ খুব কম আছিলে বেলেগ লেভেলত আৰু সেই বিষয়টোৰ ওপৰত মই অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিছিলোঁ যাতে কেনেকৈ সেই ছাত্ৰ ছাত্ৰীসকলক কিন্তু ইন দ্য প্ৰচেছ অফ দিছ ডেট মোৰ পিছৰ 4 বছৰ দেৰ ৱাজ নো এজিটেশ্যন য'ত এভৰি থাৰ্ড ডে দেৰ ৱাজ এন এজিটেশ্যন পিছৰ 4 বছৰত মই যেতিয়া দেখিলোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানা যে ছাত্ৰ ছাত্ৰীসকলক আটাইতকৈ প্ৰত্যাহ্বানটো হৈছিলে কি যে তেওঁলোকক যেতিয়া গাইড কৰে মিছগাইডেড হয় কেলৈ মিছগাইডেড হয় মোৰ ইনফৰমেশ্যনটো বেলেগ এজনলৈ যায় বেলেগ এজনলৈ যায় তাৰ পৰা বেলেগ এজনলৈ যায় গতিকে এই চাইকেলত ঘূৰি থাকোঁতে আচল অৰিজিনেল যিটো ভিউ সেইটো ডিষ্টৰ্চন হৈ ছাত্ৰ ছাত্ৰীসকলে পায় আৰু সেই ছাত্ৰ ছাত্ৰীসকলে তেতিয়া কি হয় যে তাত এটা আন্দোলনৰ এটা সুযোগ গঢ়ি উঠে তাত মই সেইকাৰণে অ'পেন ড'ৰ পলিচি এটা ইণ্ট্ৰডিউচ কৰিছিলোঁ মোৰ ওচৰলৈ সকলো ল'ৰা ছোৱালী যেতিয়াই তেতিয়া আহিব পাৰিব দৰ্জা মোৰ খোলা আছিলে ছেক্ৰেটাৰীক কোৱা আছিলে আপোনালোক যেতিয়াই তেতিয়া আহিব পাৰে ল'ৰা ছোৱালীয়ে তোক কৈছিলোঁ আৰু আহে আৰু তেওঁলোকৰ মনৰ ক্ষোভ
ভাষা যি ক'বলৈ আছে কওক। মই এনেকুৱাও পাইছোঁ ল'ৰা ছোৱালী খং কৰি আহে, যাবৰ সময়ত ভৰি ধুই সেৱা কৰি গুচি যায়। তাৰমানে তেওঁলোকৰ মনটো খুব পবিত্ৰ, হয়, একদম চিম্পল, কিন্তু তেওঁলোকে মিছগাইডেড। অকণমান প্ৰপাৰলি যদি গাইড কৰা যায় ছাত্ৰক, গতিকে মই দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্ট কমিউনিকেশ্যন ইজ দ্য গ্ৰেটেষ্ট চলিউশ্যন ফৰ দ্য ইউনিভাৰ্চিটি। আৰু সেইটো কাৰণে লাহে লাহে সেই ডিষ্টৰশ্যন প্ৰচেছটো কমি গ'ল, আৰু মই দেখিলোঁ যে এডুকেশ্যনটো লাহে লাহে আৰু তাৰপিছত আৰু বহু কথা আছে, সকলো কৰাৰ স্ক'প নাই, কিন্তু লাহে লাহে কমি আহিলে। এইটো যে দুটা কথা। আৰু 3 নম্বৰ কথাটো হৈছে, মই অকণমান অলপ টাচে কৰিছোঁ, বহু বিষয় আছে। মই এতিয়া একাডেমিক্সৰ ক্ষেত্ৰত কি হৈছে, একাডেমিক্সত বহু বিষয় আছে। এটা ৰিচাৰ্চ আৰু এটা হৈছে একাডেমিক্স আছে। এটা কথা মনত ৰাখিব যে সকলো গুড টিচাৰ মে নট বি এ গুড ৰিচাৰ্চাৰ, এ গুড ৰিচাৰ্চাৰ মে নট বি এ গুড টিচাৰ। কিন্তু আমি এতিয়া সকলো একাকাৰ কৰি পেলাইছোঁ কাৰণে বহুত সময়ত কি হয়, আমাৰ কিবা ক'ৰবাত ডিৰেকশ্যনটো এটা খেলি মেলি এটা হয়। কিন্তু মই এতিয়া ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়া, চাইণ্টিফিক এটা পৰিৱেশ সৃষ্টি কৰা, মই সেইকাৰণে মোৰ দিনত মই চালোঁ পিছৰ মই জইন কৰাৰ আগৰ 5 বছৰত যিমান ৰিচাৰ্চ পেপাৰ ওলাইছিল, মই যাবৰ সময়লৈকে যিমান ৰিচাৰ্চ পেপাৰ টোটেল ইউনিভাৰ্চিটিত হৈছে, মই এভাৰেজ এটা উলিয়াইছিলোঁ। মোৰ দেখিছে, মই 100খন পেপাৰ পাৰ ইয়েৰ বেছি আছিল, পাৰ ইয়েৰ 100 পেপাৰ্ছ মোৰ এজ কম্পেয়াৰ টু প্ৰিভিয়াছ 5 years। তাৰমানে সেই আগতে যদি 200 আছিলে 300 আছিলে, মোৰ মনত নাই ফিগাৰটো, তেনেকুৱা আছিলে। গতিকে সেই ধৰণে এটা ইক'চিষ্টেম, ৰিচাৰ্চ ইক'চিষ্টেম এটা কৰিবলৈ চেষ্টা কৰা হৈছিল। আৰু আটাইতকৈ বেয়া কথা লাগিছিল যে ডিপাৰ্টমেণ্টবিলাকৰ কণ্ডিশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হোৱাৰ কাৰণে মটিভেশ্যন নাথাকে। ডিপাৰ্টমেণ্টবিলাকৰ তাত টয়লেটৰ বেয়া অৱস্থা, বহাৰ ব্যৱস্থা বেয়া ইত্যাদিবিলাক আমি ঠিক ঠাক কৰি, প্লাছ একাডেমিক্সৰ এটা পৰিৱেশ আনিবলৈ চেষ্টা কৰি আছিলে। আৰু নতুন ইনষ্ট্ৰুমেণ্টেশ্যন কি কৰি আনিব পৰা যায় চাইণ্টিফিক দিশত, সেইটো চেষ্টা কৰা হৈছিলে। আৰু বাকী অন্যান্য দিশত আমি নতুন কোৰ্ছো ইণ্ট্ৰডিউচ কৰিবলৈ চেষ্টা কৰোঁ। কিছুমান নতুন কোৰ্চ আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ। মই তাৰ চেণ্টাৰ, গতিকে মই এইবিলাক কি হৈছে, তাৰে মই কেইটামান কৈছোঁ যে যেতিয়া NEP 2020 আহিছে, 2020ত আমি কিন্তু তাৰ 2-3 বছৰ আগতেই আমি এক্সপেৰিমেণ্টেল বেচিছত যিটো আমি লেটাৰেল এণ্ট্ৰি এক্সিট ইণ্ট্ৰডিউচ কৰিছিলোঁ, বেচিক্স অফ লৰ এটা ডিপ্ল'মা আৰু চাৰ্টিফিকেট কোৰ্চৰ। আমি মডিউলাৰ কোৰ্চ আৰম্ভ কৰিছিলোঁ, তাত এমপ্লয়ী আহিছিল, আফটাৰনুন ইভিনিং কোৰ্চ আৰম্ভ কৰিছিলোঁ, যাতে এক্সপেৰিমেণ্টেল বেচিছত যাতে আমি এই মডিউলাৰ বস্তু কৰিব পাৰি আৰু লেটাৰেল এণ্ট্ৰি এক্সিট কৰিব পাৰি। গতিকে লেটাৰেল এণ্ট্ৰি এক্সিট কনচেপশ্যনটো কিন্তু আমাৰ NEPৰ আগতেই আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি সেইফালৰ পৰা পায়নিয়াৰ বুলিয়ে মই কৈছোঁ, গুৱাহাটী ইউনিভাৰ্চিটি আগতে আহিছে এই ক্ষেত্ৰত। আৰু তাৰোপৰি আমি ইয়াত ইণ্ট্ৰডিউচ কৰা হৈছিলে যে কেঞ্চাৰ বায়'লজি কৰিছিলোঁ, ইণ্ট্ৰডিউচ কৰিছিলোঁ এইবিলাক বস্তু। আৰু আমি কিছুমান চেণ্টাৰ কৰা হৈছিলে যে ট্ৰাইবেল লেংগুৱেজৰ কাৰণে কৰা হৈছিলে। তাৰপিছত আমি তোমালোকৰ যিটো ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটোতো ইনফ্ৰাষ্ট্ৰাকচাৰ খুব বেয়া আছিলে। তাৰ লাহে লাহে সেইবিলাকত কৰা হৈছিলে। পাৰফৰ্মিং আৰ্টছ ইণ্ট্ৰডিউচ কৰা হৈছিলে। পাৰফৰ্মিং আৰ্টছ নাছিলে আগতে আমাৰ ইয়াত। পাৰফৰ্মিং আৰ্টছৰ প্ৰথম তাত ক্লাছিকেল মিউজিক আৰম্ভ কৰা হৈছিলে। আমি তাৰপিছতে আমি নৰ্থ ইষ্ট ষ্টাডিজতো আমি এটা নতুন ৰিভাইভ কৰিবলৈ চেষ্টা কৰা হৈছিলে। চেণ্টাৰ ফৰ মানে চাউথ ইষ্ট এছিয়ান ষ্টাডিজ যিটো, সেইটো ইণ্ট্ৰডিউচ কৰা হৈছিলে সেই সময়ত। গতিকে এইবিলাক বস্তু সেই সময়ত প্ৰফেচাৰ ননীগোৱাল বৰ্তমানৰ উপাচাৰ্য, তেখেতৰ মধ্যস্থতাত বা তেখেতৰ প্ৰচেষ্টাত সেইটো গঢ়ি উঠিছিলে। গতিকে ইত্যাদি প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰে ইয়াত এটা ডাঙৰ অৰিহণা আছে। নতুন ধৰণে চিন্তা কৰিছিল, কিন্তু চিন্তাখিনিক এটা ফলপ্ৰসূ কৰাৰ মই এটা সুযোগ দিবলৈ চেষ্টা কৰিছিলোঁ। বৰ বিশেষ কাম মই একো কৰা নাই। এইটোৱে ছাৰ, সেইখিনিয়ে যথেষ্ট ছাৰ, আমাৰ এটা মানে গোটেই প্ৰচেষ্টা কাম কৰা। কিন্তু ছাৰ এতিয়া এই গোটেই প্ৰক্ৰিয়াটোৰ পিছত বৰ্তমান সময়ত যিটো এটা গতি প্ৰকৃতি আমি দেখিবলৈ পাইছোঁ, আপুনি কৈছে যে আমি যিটো হয় যে আমি NEP 2020 আৰম্ভ হোৱাৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিলে। তাৰপিছত NEP 2020 আমি গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ কৰিলোঁ, বা এতিয়াতো সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ নতুন এটা শিক্ষানীতি বৰ্তমান চলি আছে। এই শিক্ষানীতি সম্পৰ্কে, এই শিক্ষানীতিৰ ক্ষেত্ৰত যিবোৰ সম্ভাৱনা আপুনি দেখিছে বা প্ৰত্যাহ্বান দেখিছে, সেই বিষয়ে আপোনাৰ ছাৰ ধাৰণাটো কি?
এতিয়া নতুন শিক্ষানীতি নিশ্চয় এটা কস্তুৰী ৰংগনৰ এজন ব্যক্তিৰ চেয়াৰমেনশ্বিপত যেতিয়া এনেকুৱা এটা হৈছে এইটো নিশ্চয় এখন ভাল আৰু এটা কথা এইটো ডাঙৰ কথা হৈছে কি NEP বহুত গ্লোবেল কনচেপ্ট ইন্ট্ৰডিউচ কৰিবলৈ চেষ্টা কৰা হৈছে লিবাৰেল আৰ্টছটো নতুন কথা একো নহয় বিদেশত লিবাৰেল আৰ্টছ জাৰ্নিখনৰ পৰা আছে লেটাৰেল এণ্ট্ৰি এক্সিট এইবিলাক আগৰ পৰাই আছিলে এইবিলাক ডেফিনেটলি একোজন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা আধাতে এৰি গুচি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা শূন্য হৈ যাতে হৈ নাযায় তাৰ কাৰণে এইটো এটা ডাঙৰ এটা পদক্ষেপ মানে যিখিনি পঢ়িছোঁ সেইখিনি এটা ফলপ্ৰসূ যাতে হয় গতিকে এইবিলাক ধৰণৰ ইন্ট্ৰডাকশ্যন ৰেভলিউশ্যনাৰী এইবিলাক খুব দৰকাৰী বস্তু কৰিবলগীয়া আছিলে নতুন কথা নহয় এইবিলাক আমদানি কৰিছোঁ আমি তথাপিও আমাৰ পৰিৱেশত সেইটো প্ৰয়োজন আছিল কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি আমাৰ প্ৰত্যাহ্বান বহুত প্ৰত্যাহ্বানৰ ভিতৰত হৈছে কি আমি যদিও এই কনচেপ্টছবিলাক আমি বাহিৰৰ পৰা আনিছোঁ আমাৰ দেশত পপুলেশ্যন বহুত বেছি হৈছে আমাৰ দেশত যদি আমি চাওঁ ছাত্ৰ ছাত্ৰীসকল বা কলেজবিলাক বা আমি বিশ্ববিদ্যালয়বিলাক যদি আমি চাওঁ এই ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি আমি উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ আমি তেওঁলোকক ওচৰত গৈ আমি পাৰ্চনেলাইজ যিটো ডেলিভাৰী সেইটো আমি ক্ৰিয়েট কৰিবলৈ আমাৰ আৰু টেকন'লজি ইন্ট্ৰডাকশ্যন এটা আনিছে NEP সেইটো কাৰণে আমাৰ কিছুমান সুবিধা আছে সেই আমি য'ত প্ৰায়ৰিটাইজ কৰিব লাগে যেনেকৈ AI অৰিয়েণ্টেড পেডাগজি হয় সেইটো আমি আজি 2020 চনৰ পৰা আজি 2025 চনলৈকে ইভেন আমি গুৱাহাটী বিশ্ববিদ্যালয়তো AI অৰিয়েণ্টেড পেডাগজি কিন্তু ইন্ট্ৰডিউচ হোৱা তেনেকৈ নাই লক্ষণীয় কিহৰ কাৰণে এইবিলাক দৰকাৰ কাৰণ আমি এইবিলাক প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান নাই নহয় কিন্তু পাইলট স্কেলত এই বস্তুবিলাক আৰম্ভ কৰিব লাগিব গতিকে কাৰণ আমি পাৰ্চনেলাইজ এপ্ৰ'চ এটা যদি আমি ল'বলৈ যাওঁ সেইটো কেতিয়াও মেনুৱেলি আমাৰ প্ৰেজেণ্ট ছিষ্টেমত টিচাৰ চেণ্টাৰ্ড লাৰ্ণিং প্ৰচেছত নহ'ব এইটো হৈছে AI অৰিয়েণ্টেড কম্পিটেঞ্চি ড্ৰিভেন ছিষ্টেমতহে এই বস্তুটো সম্ভৱ হ'ব তাৰ কাৰণে আমি ক'ৰবাত উইল হেভ টু মেক এ বিগিনিং সেই বিগিনিংটো হৈছে পাইলট স্কেলত হ'লেও আমি এই বস্তুবিলাক আৰম্ভ কৰিব লাগিব এইবিলাক প্ৰত্যাহ্বান ন' ডাউট আৰু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আমাৰ এফিলিয়েটেড কলেজৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো এটা নিশ্চয় আমাৰ প্ৰত্যাহ্বান আৰু এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে আমি এই টেকন'লজি যদি আমি কৰিবলৈ আমাৰ ফাণ্ড খুব দৰকাৰ আমাৰ গভৰ্ণমেণ্টে হেণ্ড হোল্ডিং কৰিবই লাগিব এডুকেশ্যন ছিষ্টেমটো যদি গভৰ্ণমেণ্টে হেণ্ড হোল্ডিং কৰাটো অত্যন্ত প্ৰয়োজন যদি কোৱালিটি এডুকেশ্যন হ'বলৈ হয় আৰু যদি NEPক যদি আমি ইমপ্লিমেণ্ট কৰিবলৈ হয় সম্পূৰ্ণভাৱে তে গভৰ্ণমেণ্টৰ হেণ্ড হোল্ডিং ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু সেই ক্ষেত্ৰত ফ্ৰী ফাণ্ডিং আমি এটা আৰু হ'লে ভাল হয় মই ভাবোঁ যে গভৰ্ণমেণ্টৰ কনষ্ট্ৰেইনছ আছে প্ৰায়ৰিটিজ বহুত আছে কিন্তু প্ৰায়ৰিটিজ থাকিলেও education and health definitely is a priority for any country welfare state গতিকে এই দুটা ক্ষেত্ৰত আমি ফাণ্ডিং কৰিব আৰু ডাঙৰ কথা হৈছে কি NEP ক্ষেত্ৰত আমি এতিয়া ধৰা 4 year কোৰ্চলৈ গুচি আহিছোঁ আমাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমি ঘপককৈ আহি পেলাই 4 yearলৈ আমি আহিবলগীয়া হৈছে ছিষ্টেমটো আমি ইন্ট্ৰডিউচ কৰা হৈছে আমাৰ কৰা হৈছে যে বাই 2035 বোলে এফিলিয়েটেড কলেজ নাথাকিব বা কিবা এটা মই এইবিলাক এই ক্ষেত্ৰত আমি চাইছিলোঁ মই বা কিমান নেশ্যনেল লেভেলত কিছুমান লগত জড়িত হৈ আছিলোঁ কিন্তু এই বস্তুটো অকণমান এই গোটেই বস্তুটো শেষ কৰিবলৈ হ'লে 2050 আগতে শেষ কৰাটো দেশব্যাপী এইটো এটা মানে কাণ্ট্ৰি ৱাইড এইটো এটা কাণ্ট্ৰি ৱাইড যদি কৰিবলৈ সম্ভৱ নহ'ব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি আৰু এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে কি আমি অল কলেজেছ কেনট বি ডিগ্ৰী এৱাৰ্ডিং ইনষ্টিটিউশ্যনছ এইটো ছ'চিঅ' ইকনমিক কণ্ডিশ্যন আৰু জিঅ'গ্ৰাফিকেল লোকেশ্যন ইত্যাদিবিলাক আমি চাওঁ তেতিয়াহ'লে আমি বিভিন্ন জেগাৰ যদি আমি অৱস্থাটো লক্ষ্য কৰিবলৈ চেষ্টা কৰোঁ গোটেই ভাৰতবৰ্ষত আমি সেইখিনি প্ৰত্যেকখন কলেজত যদি ডিগ্ৰী এৱাৰ্ডিং ইনষ্টিটিউশ্যন হিচাপে যদি আমি কনচেপচুৱেলাইজ কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু বহুত প্ৰত্যাহ্বান আমাৰ আছে গতিকে এই দিশবিলাকো আছে আৰু বহু কথাই আছে আৰু এটা ডাঙৰ কথা হৈছে কি আমাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ কি হৈছে জানানে এই যে আমাৰ
ইনষ্টিটিউশ্যনবিলাকত আমি সদায় এইবিলাক যে ৰেংকিং accreditation and ranking frameworkত আমি কিছুমান parameters আমি introduce কৰিবলৈ লৈছোঁ সেই parametersখিনিৰ কাৰণে আমি we are running after the parameters আমি our target is we must get a good ranking if we get a good ranking only then our funding will be good হৈছে গতিকে ইটোৰ লগত সেইটো জড়িত হৈ আছে কিন্তু আমি এতিয়া যে rat race to reach the parameters আৰু সেইকাৰণে কি হৈছে সমস্যাটো কি হৈছে কি আমি এই পেৰামিটাৰ মই নিজেই জড়িত হৈ আছোঁ ৰেছপন্সিবিলিটি ছিষ্টেম আৰু এক্ৰেডিটেশ্যন কমিটিৰ লগত মই জড়িত হৈ আছিলোঁ এইবিলাক আমি বহু কথা আমি চিন্তা কৰি পেলাই কিছুমান কৰিব চেষ্টা কৰিছোঁ যদিও সেইকাৰণে আমি চাহিদা বিষয়ৰ ওপৰত যথেষ্ট আমি গুৰুত্ব দিছিলোঁ যে ইনপুট প্ৰচেছ আউটকাম এণ্ড ইম্পেক্ট এই চাৰিটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু এই যিবিলাক পেৰামিটাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমি কনচেপচুৱেলি এটা প্ৰেজেণ্ট কৰিলোঁ ৰিপৰ্টটো কিন্তু তাক যেতিয়া আমি এটা ডেটা ড্ৰিভেন ডেটাবেছ এটা ছিষ্টেম মেট্ৰিক্স কিছুমান তৈয়াৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ তাত কিন্তু বহুত প্ৰত্যাহ্বান আহি পৰিছে হয় এতিয়ালৈকে পৰা নাই নিউ ছিষ্টেমটো এতিয়ালৈকে কৰিব সময় লাগিব আগবাঢ়িবলৈ কিন্তু আমাৰ কথা যে আমি গোটেই চেলেঞ্জটো কিবা এটা নতুন এইটো কৰিবই লাগিব এইটো আছে আমি কৰিছোঁ হয় কিন্তু আমাৰ যেটো ৰানিং আফটাৰ দি accreditation ৰানিং আফটাৰ দি ৰেংকিং সামটাইম আমাৰ অবজেক্টিভৰ পৰা আমাৰ অকমান পিছলি পৰাৰ সুযোগ থাকে কিন্তু কৰিবও লাগিব আকৌ নকৰিলেও নহ'ব মই তাৰ কাৰণে মই এইটো কৰিব নালাগে বুলি মই কোৱা নাই দেই মই শুড নট বি মিছকনষ্ট্ৰুড কিন্তু কথাটো হৈছে কি এই ধৰণৰ ইছ্যুজ কিছুমান কিন্তু আছে আমাৰ দেশত আমি চিধাচিধি এজন ইউৰোপ বা আমেৰিকাৰ পৰা কনচেপ্টবিলাক আনি কপি পেষ্ট কৰি ইয়াত দিব নোৱাৰোঁ তাত ইন'ভেশ্যন মডিফিকেশ্যন লোকেলাইজ ইন'ভেশ্যন লোকেলাইজ মডিফিকেশ্যন কৰিব লাগিব আৰু এইটো মানে গোটেই বস্তুবিলাক পেন ইণ্ডিয়ান হ'লে নহ'ব সেইটো আমাৰ মানে ৰিজনেল বেচিছ লোকেলাইজ বেচিছতে কনচেপচুৱেলাইজ কৰিব লাগিব আৰু ষ্ট্ৰাকচাৰ বিল্ড কৰিব লাগিব নিশ্চয়কৈ ছাৰ কাৰণ এইটো এটা বিশ্বজনীন বা দেশব্যাপী যি ধৰণৰ এটা ছিষ্টেম বা সেই প্ৰক্ৰিয়াটোক আমি নিশ্চয় আমাৰ নিজৰ দেশত নিজৰ স্থানত আমি লোকেলাইজ কৰিব লাগিব তেতিয়াহে যিটো আপুনি ইম্পেক্ট আৰু আউটকামৰ কথা কৈছে সেইটোৰ আমি বেছি ভালকৈ ফলপ্ৰসূ হোৱা আমি দেখিবলৈ পাম ছাৰ শেষলৈ আহিছোঁ ছাৰ আমি জানিব বিচাৰিম আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰত চৌহদত প্ৰায় 6 বছৰ কাল অতিবাহিত কৰিলে ছাৰ এই কেম্পাছত থকা আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিলে এই কেম্পাছৰ যি সৌন্দৰ্য কেম্পাছৰ যিটো এটা আমাৰ বায়'ডাইভাৰ্চিটি বা কেম্পাছৰ মানুহখিনিৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ এটা অভিজ্ঞতা হৈছিলে কেম্পাছটোতো নিশ্চয় এটা পৰিয়ালৰ নিচিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছটো ফেমিলি মোৰ কেতিয়াও এনেকুৱা অনুভৱেই হোৱা নাছিল যে মই এটা নতুন পৰিয়াল পাইছিলোঁ নতুনভাৱে ঘূৰিছিলোঁ সকলো এটা সম্পৰ্ক গঢ়ি উঠিছিল আৰু বহুত প্ৰস্পেক্টিভ ব্ৰাইট নিউ ইনক্লুশ্যন হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় মানে শৈক্ষিক পৰিৱেশত নতুন ইনক্লুশ্যন বহুত হৈছিল বিশেষকৈ মেন পাৱাৰ ব্ৰিলিয়েণ্ট পিপল জইন কৰিছিল লোৱাৰ লগে লগে এটা নতুন এটা বেলেগ অনুভৱ এটা আহিছিল গতিকে মই এটা যিটো দেখিছোঁ দেজ এ ট্ৰানজিশ্যন ফ্ৰম হোৱাট ইজ কল এ শ্ল' টু ৰেপিড growth. There's transition from complacency. Complacency overcome কৰাৰ পৰা new dimension add কৰালৈকে there's a transition which I observed. তাৰ কাৰণে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ডাঙৰ এটা অৰিহণা ইয়াত আছে নিশ্চয়কৈ আৰু মই দেখিছোঁ যে all are talented, if not all, most of them are talented. Most of them want to do many things. But challenge is that we have to create an ecosystem, create an environment য'ত সেইখিনি নিজৰ টেলেণ্টখিনি কৰিব তেওঁলোকে এৰি দিব পাৰে গতিকে সেই ক্ষেত্ৰতো মই দেখিছিলোঁ ইয়াত থাকি সেই
লগত সোমাই ফেমিলি হিচাপে এটা নতুন অনুভৱ হৈছিল মই বহুত কথা শিকিছিলোঁ আই ৱাজ এ ষ্টুডেণ্ট ইন দি ইউনিভাৰ্চিটি এজ কম্পেয়াৰ্ড টু দি পিপল ইন দ্য ইউনিভাৰ্চিটি আই ৱাজ এ ষ্টুডেণ্ট মই এজ এ ষ্টুডেণ্ট হিচাপে আছিলোঁ গতিকে বহুত কথা শিকিছিলোঁ লাইফ ৱাজ ৱণ্ডাৰফুল লাইফ 6 years of my stay in this university আৰু সেই তাকে লৈ বিশ্ববিদ্যালয়ৰ কাৰণে মোৰ এটা গৰিমা যেন ঘূৰি আহিছে নতুনকৈ যেন তেনেকুৱা এটা অনুভৱ হৈছিল আৰু যেন নতুন উদ্যম যেন পাইছে সকলোৱে তেনেকুৱা এটা মোৰ অনুভৱ হৈছিল সেইকাৰণে এইটো এটা বৰ বিশেষ এটা চুইট মেমৰিজ অফ দিছ ইনষ্টিটিউশ্যন হয় ছাৰ আপুনি এই যিটো এটা আলোসন্ধানী যাত্ৰা আপুনি আৰম্ভ কৰিছিলে সেই যাত্ৰা এতিয়া অবিৰত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয় এতিয়াও নতুন নতুন গৱেষণাৰ দিশ আপুনি যিহেতু যি তিনিটা আপুনি কথা ক'লে যে মানে এডমিনিষ্ট্ৰেটিভ আৰু একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰেল এই তিনিওটা ক্ষেত্ৰতে গুৱাহাটী বিশ্ববিদ্যালয় নতুন নতুন ধৰণৰ মানে বাট মুকলি কৰিছে আৰু সেই গোটেই প্ৰক্ৰিয়াটোত ছাৰ আপোনাৰ সেই 6 বছৰৰ সেই কাৰ্যকালে এটা গুৰুত্বপূৰ্ণ ভূমিকা ছাৰ পালন কৰিছে সেইকাৰণে ছাৰ আপোনাক বিশিষ্ট ব্যক্তি বুলি কোৱাৰ আঁৰত সেইটোৱে কাহিনী আছিলে কাৰণ আপুনি নতুন ধৰণৰ কেতবোৰ কথা আপুনি আৰম্ভ কৰিছিলে আৰু সেই বাটেৰে ছাৰ আমি বাট পোনাই আমি এতিয়ালৈকে আগবাঢ়ি আহিছোঁ ছাৰ মই আৰু এটা কথা ক'ব বিচাৰিছোঁ হয় ছাৰ তুমি শেষ কৰাৰ আগতে হয় ছাৰ যে বৰ্তমান অৱস্থাত এই বিশ্ববিদ্যালয়খন এটা নতুন ৰূপ মই দেখিবলৈ পাইছোঁ নতুন উপাচাৰ্য আহিছে প্ৰফেচাৰ ৰঞ্জিগোপাল মহন্ত এজন দক্ষ ব্যক্তি মই আশা কৰোঁ যে তেখেতৰ নেতৃত্বত বিশ্ববিদ্যালয় আৰু বহু আগবাঢ়ি যাব আৰু আমাৰ যিটো সপোনৰ বিশ্ববিদ্যালয়খনৰ এটা নতুন ৰূপ পাব বুলি মই আশা কৰোঁ আৰু তাত তোমালোক বা ইয়াৰ সকলোৰে নিশ্চয় এটা ডাঙৰ অৰিহণা থাকিব গতিকে সেই ক্ষেত্ৰত মোৰ সেইটো আশা মই ৰাখিছোঁ আৰু মই সেইটো একনলেজ কৰিব বিচাৰিছোঁ মই ইয়াত বহিয়ে মই একনলেজ কৰিব বিচাৰিছোঁ মই মাত্ৰ গাড়ীখন অকণমান ঠেলিহে দিছিলোঁ আচলতে ঠেলাটোহে মোৰ কাম আছিল কিন্তু চলাই নিয়া মানুহখিনি বেলেগ আৰু যিসকলে চলাই নিছে খুব ভালকৈ চলাই নিছে গতিকে মই আশা কৰিছোঁ আৰু সুন্দৰভাৱে বিচাৰিবলৈ আমাক অনুপ্ৰেৰণা যোগাই থাকক ছাৰ আপুনি সদায় আমাৰ কাৰণে এজন মানে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব আৰু ছাৰ আমি আশা কৰোঁ ছাৰ বিশ্ববিদ্যালয়ৰ লগত আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে আৰু আগলৈও ছাৰ জড়িত হৈ থাকক ইয়াৰ লগতে আপুনি নিজৰো ছাৰ নিজৰ ক্ষেত্ৰতো ছাৰ আপুনি বহুত আগবাঢ়িয়ে গৈছে আপোনাৰ এই যাত্ৰা ছাৰ সুকলমে চলি থাকক সুস্বাস্থ্যৱান হৈ থাকক ছাৰ আমি আশা কৰিম ছাৰ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন আমাৰ যিবোৰ পদক্ষেপ আমি ভৱিষ্যতলৈ আগবঢ়াই লৈ যাবলৈ চিন্তা কৰিছোঁ এই গোটেইবোৰ পদক্ষেপতে ছাৰ আপোনাৰ অৰিহণা আপোনাৰ ছাৰ অংশগ্ৰহণ আমি নিশ্চয় বিচাৰিম এই আশা কৰি ছাৰ আপোনাক আজি আমাৰ মাজত পোৱাৰ বাবে আপোনাক নথৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ আৰু পুনৰবাৰ ভৱিষ্যতেও ছাৰ আপোনাৰ সৈতে সংযোগ হোৱাৰ আশাৰে আজিৰ এই পডকাষ্ট অনুষ্ঠান সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ